কবিতাৰ শিৰোনাম বিষা। কবি হিতেশ দাস। কণ্ঠ হিতেশ দাস। ৰচনা হিতেশ দাস। দুখীয়া মই দুখীয়া কাৰোবাক দিবলৈ কিবা এটা খাবলৈ টকা পইচা নোহোৱা এটা দুখীয়া। দুখ লাগে দুখ লাগে যেতিয়া এজন দুখীয়া মানুহে কিবা এটা পোৱাৰ বেদনাত উচপি উঠে তেতিয়া বহুত দুখ লাগে। সৰুকালত এষাৰ কথা শুনি আহিছিলো, দুখীয়াৰ দুখ কতো নাই সুখ। কথাষাৰ সঁচা। সুখৰ সপোন আমি উৰে ৰাতি বিচনাৰ মাজত ৰাতিপুৱা চুপ ৰঙা পানী বটলৰ নিচিনা যিমানেই খাবা সিমানেই খালি পাবা। বিষা মোৰ হিয়াখন বিষাদেৰে ভৰা। বুজিছা হনুমানে বুকু ফালি দেখুৱাৰ দৰে মোৰ বুকুখন ফালি দেখালে বিষাদৰ বিশাল সাগৰ পাবা। চাৰিওফালে বিষাদৰ পানী মাথো বিষাদৰে পানী। প্ৰেমৰ নাওখন কেতিয়াবাই এই সাগৰতে ডুবে বিচাৰিছিলো ৰঙীন সপোন। সেইবোৰ চব কলা আকাশৰ আন্ধাৰে আৱৰিলে। নাই একো নাই এই জীৱনত সঁচাকৈ একো নাই। কল্পনা এখন পৃথিৱী বহুত কল্পনা এটা ধুনীয়া ঘৰ বনাবলৈ আৰু বহুত এখন ধুনীয়া গাড়ী ল'বলৈ আৰু বহুত কল্পনা। চব চালা কংগ্ৰেছ চৰকাৰ এইবোৰ আমাৰ কল্পনাই পৰিৱৰ্তন আহিল বহুত পৰিৱৰ্তনো দেখিলো বহুতৰ পৰিৱৰ্তন হ'ল কিন্তু এই পৰিৱৰ্তনে আমাৰ মূৰত বিচাৰি নাপায়। ভাবিছিলো মোদী চৰকাৰে 1500 টকীয়া নোট ওলোৱা দি আমাৰ মূৰৰ জীৱন সলনি কৰিব। নাই একো নহল চব ফুটুকাৰ ফেল। নাই এই সব সকলো মিছা। যি নহওক এই তৰংগৰ কথাষাৰে এই বাদ দিয়া চব বাদেই দিব লাগে কাৰণ আমাৰ লগৰী হ'ল বিষা।